নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এই গৰমত বাৰু পইতা ভাতৰ জুতি নোলোৱাকৈ এতিয়ালৈকে কোন আছে? পইতা ভাত কিন্তু গৰমৰ দিনত সঁচাকৈ দেই বহুত ভাল লাগে খাই, নহয়নে বাৰু? আৰু তাতে যদি ভাতকেইটা অলপ টেঙা টেঙা হৈ যায় নক'বই আৰু আজি মই আপোনালোকৰ আগত দেখাইছোঁ এখন পইতা ভাতৰ থালি। কি বনাইছিলোঁ চাওঁচোন আহক। এজ ইউজুৱেল পিটিকাটো লাগিবই, আলুৰ পিটিকা ভাতৰ লগত, পইতা ভাতৰ লগত। তাৰপাছতে লৈছিলোঁ পুৰা মাছৰ পিটিকা, পুঠি মাছ পুৰিছিলোঁ। তাৰপাছতে বনাইছিলোঁ কেৰেলা আৰু কণীৰ ভজা, আৰু তাৰপাছতে লৈছিলোঁ কেইটুকুৰমান তিয়ঁহ আৰু পিঁয়াজ কাটি। আৰু খাই বৈ আজি ওলালোঁ যোৰহাটলৈ বুলি, আমাৰ ডাঙৰজনৰ ঘৰলৈ, মানে মোৰ মানুহজনৰ ডাঙৰ ককায়েকৰ ঘৰলৈ। তেওঁলোক যিহেতু যোৰহাটত থাকে আৰু বহুদিন ধৰি তেওঁলোকৰ ঘৰলৈ যোৱা নাছিলোঁ, তেওঁলোকেও মাতি আছিলে। যি তাতে বতৰটো অলপ ডাৱৰীয়া, ডাৱৰ হৈ আছে, আৰু এনেকুৱা বতৰত বাৰু ওলাই মেলি গৈ মই ভালেই পাওঁ। বহুদিন যোৱা নাই যোৰহাটলৈ, আৰু এইখন হ'ল নতুনকৈ নিৰ্মাণ কৰা অভাৰব্ৰিজখন। মই পিছে আজিহে দেখিছোঁগৈ কাৰণ বহুত দিনৰ মূৰত গৈছোঁ যিহেতু ঘনাই যোৱা নহয়। আৰু তাৰপাছতে বৌহঁতৰ ঘৰ পালোঁগৈ। বৌহঁতৰ ঘৰ, তেওঁলোক পিছে ফাৰ্ষ্ট ফ্ল'ৰতে থাকে। আৰু সোমাই গৈ বৌ কৈছে ভিডিঅ' নকৰিবা, মই বেলেগ গেটাপত আছোঁ বুলি, তথাপিও অকণমান তুলি থৈছোঁ যিহেতু। তাৰপাছতে আমাৰ হ'ল আৰচি, তাইতো ব্যস্তই হৈ আছে। আৰু আমাৰ দেহাই দেখিছেনে একদম ডাঙৰ টিভি পাই ট্ৰেক্টৰ চাবলৈ লাগি গ'ল। তাৰপাছতে অলপ দেৰি বহা মেলাৰ পাছত ভাত খাবলৈ দিলে। দাদাই আজি মটন বনাইছিলে, বৰ টেষ্টি হৈছিলে। খাই বৈ পেট গেৰলা কৰি বহুত দেৰি মূৰত ওলালোঁ ঘৰলৈ। আৰু মোৰ মুখৰ এক্সপ্ৰেশ্যনটো দেখি নাহাঁহিব আকৌ দেই। আজিলৈ এৰিলোঁ, বাই।